ধুনু অলপটো আৰামত খুবলৈ দিয়া বৰষুণ দি আছে এনেকুৱা সময়ত খুই ভাল লাগে যোৱাচোন যোৱা মোৰ কাৰণে পাতল কম্বলটো আনি দিয়াচোন দিনে ৰাতি শুই থাকে আৰু মোবাইল টিপি থাকে এতিয়া আকৌ কম্বল লাগে হা আৰু আপোনাৰ কাম ধান্দা নাই নি আজি পিছৰ পৰা ৰাতিপুৱা চাহ জলপানৰ পৰা ধৰি ৰাতিৰ আহাৰ বনোৱা আপোনাৰ দায়িত্ব আৰে ধুনু তুমিতো জানাই মই ৰান্ধিব নাজানো তেন্তে দায়িত্ব দি কি সাবিত কৰিব বিচাৰি আছা আচ্ছা মোবাইল চলাব পাৰে গান গাব পাৰে ফেচবুক হোৱাটছআপত লাগি থাকিব পাৰে তেতিয়াতো নকয় যে মই এইবিলাক কৰিব নাজানো বুলি এতিয়া চুপচাপ কিচেনত যাওক আৰু চাহ বনাওক হ'ব ঠিক আছে তেন্তে মোক ভাল এজনী ছোৱালী চাই বিয়া কৰাই দিয়া তেতিয়া তোমাৰ ৰান্ধিব নালাগে শুনক বেছি বিয়া কৰি থাকিব নালাগে মই সব জানো আপুনি থাকিব মোৰ লগত আৰু চেনি খাব বেলেগ ছোৱালীৰ লগত মা তই এনেকুৱা কিয় কৈ আছ দেউতা বেলেগ ছোৱালীৰ পৰা চেনি খাই বুলি দেউতা বহুত ভাল আৰু বহুত ভদ্ৰ মানুহ বেলেগ ছোৱালী বোৱাৰী দেখিলে এটা চকু বন্ধ কৰি দিয়ে কি কৈ আছ এইবিলাক কি কৈ আছ ধুনু পেলু এইবিলাক এনে কৈ আছে মোক মাৰ খাব বিচাৰি আছে আচ্ছা এতিয়াহে কনফাৰ্ম হলো যে আপুনি ওলাই গলে চক্কৰ চলাবলৈ যায় কাম কৰিবলৈ যাও কামত যাও এইবিলাক বাহানাহে শুনক আজি পিছৰ পৰা ঘৰৰ পৰা ওলোৱা বন্ধ আৰে ধুনু তুমি থাকোতে মই বেলেগ ছোৱালী ফালে নাচাও নহয় সিদিনা মই তেতেলি খাই আছিলো টেঙা লাগিছিল যে সো তেতিয়া চকু এটা বন্ধ হৈ গৈছিল মই সব জানো ঘৰৰ পৰা ওলাব মানা কৰা তানে মোক বুজাব চেষ্টা কৰি আছে ইমান সহজে মই আপোনাক ওলাই যাব নিদিয়ে নহয় আপুনি যতে যাব মোক আৰু পেলুক লগত লৈ যাব আপোনাৰ অকলে যোৱা বন্ধ হ'ব ঠিক আছে ধুনু মই যতে যাম তোমালোক দুইজনক লগত লৈ যাম ধুনু কল এটা আহিছে ৰিচিভ কৰি লও হেল্ল' আপুনি পেলুৰ দেউতা হয়নে হয় মই পেলুৰ দেউতা মই লালি মেম হয় পেলুৰ স্কুলৰ পৰা কৈছো বাইদেউ কওক পেলু কিবা দুষ্টামি কৰিছে নি নাই পেলুৱে এবাৰ ইউনিট টেষ্ট এক্সামত ভাল মাৰ্ক পাইছে গোটেই কেইটা সাবজেক্টত 50ৰ ভিতৰত 50 পাইছে এইবিলাক সব আপোনালোকৰ শিক্ষাৰ বাবে হৈছে মই কৈছিলো নহয় পেলু ভাল হ'ব পঢ়াত দেখিলে সি পঢ়াত ভাল হৈ মাৰ্কো ভাল পাইছে ঠিক আছে বাইদেউ জনোৱাৰ বাবে ধন্যবাদ ঐ পেলু তই পঢ়াতে নবহ তেন্তে ইমান ভাল মাৰ্ক পালি কেনেকৈ দেউতা মই সদায় পঢ়ো তইহে নেদেখ দেখিলে না মই ভাল মাৰ্ক পাইছো এতিয়া তই মোক কাৰ কিনি দিব লাগিব তই কৈছিলি নহয় জীৱনত যদি 50ৰ ভিতৰত 50 আনো আৰু 100ৰ ভিতৰত 100 আনো তেতিয়া তই মোক বাইক কিনি দিবি কৈছিলো বাইক দিম বুলি কিন্তু তই দেখোন কাৰহে খুজি আছ দেউতা বাইকত ফুৰিলে মোৰ চেহেৰা কলা পৰি যায় গতিকে তই মোক কাৰ কিনি দিব লাগিব নাই মই কাৰ কিনি দিব নোৱাৰো মোৰ হাতত ইমান টকা নাই দি দিয়কহে আমাৰ পেলু ইমান ভাল মাৰ্ক পাইছে হ'ব ঠিক আছে ধুনু তুমি কৈছা যিহেতু কাৰটো কিনি দিবই লাগিব বল দেউতা আজিয়ে কিনিম কাৰ হ'ব ঠিক আছে বল কক স্যাৰ এই গাড়ীখন আপোনালোকৰ ভাল লাগিছে নে ভাল লাগিছে কিন্তু এই গাড়ীৰ কি ফিচাৰ্ছ আছে দাদা এইটো গাড়ী পেট্ৰল আৰু ডিজেল দুটাই ভৰাব পাৰিব আৰু এইটো গাড়ীত আপুনি এজনী নহয় 5জনী গাৰ্লফ্ৰেণ্ড নিব পাৰিব আৰে মোৰ গাৰ্লফ্ৰেণ্ডে নাই তেন্তে 5জনী কেনেকৈ নিম বেছি কথা নকৈ যিমান ক'ব লাগে সিমান ক আৰে দাদা আপুনি ইমান হেণ্ডসাম হয় গাৰ্লফ্ৰেণ্ডো থাকিব লাগিছিল আৰু আজিৰ যুগত গাৰ্লফ্ৰেণ্ড বনোৱা কোনো বেয়া কথা নহয় আৰু মানুহৰ 100জনীতকৈও বেছি থাকে আৰে মই ইয়াৰ পৰা কাৰ কিনিব আহিছো গাৰ্লফ্ৰেণ্ড কিনিব অহা নাই নহয় মাতিম নেকি তোৰ মালিকক তেতিয়া শিকি যাবি কাষ্টমাৰৰ লগত কেনেকৈ কথা পাতিব লাগে দাদা মই গম পাই গলো আপোনাৰ ল'ৰাটো আপোনাৰ লগত আছে বুলি আপুনি লাজ কৰিছে ন দেউতা তই লাজ কৰি আছ ঠিক আছে মই বাহিৰত ওলাই যাওঁ তহঁতে খুলি কথা পাত আজিৰ যুগত লাজ কৰিব নালাগে পেলু তোক এতিয়া ইয়াতে ধৰি মাৰিম মানুহটোৱে যি কৈ আছে তই তাকে মানি লবি নি চুপচাপ ইয়াতে খাৰা হৈ থাক আৰু তই কি কৈ আছিলি খুলি কথা ক'ব লাগে তোক ধৰি না কাপোৰ খুলি এনেকৈ মাৰিম তেতিয়া পেণ্টত পেচাব কৰি দিবি মোক চিনি পোৱা নাই মোৰ নাম সানি হয় মই যিমানখিনি কম সিমানখিনিনে উত্তৰ দিবি তাতকৈ বেছি উত্তৰ দিব চেষ্টা নকৰিবি ঠিক আছে দাদা আই এম সৰি খুৰা এতিয়া মোৰ কথা শুনকচোন কোৱা খুৰা ধৰি লওক চকাৰ পাম গুচি গ'ল তেতিয়া কি কৰিম পেলু পাম গুচি গ'লে দোকানৰ পৰা ভৰাই ল'বা লাখ টকীয়া গাড়ী কিনিব পাৰিবা যদি 5 টকা দিটো পাম ভৰাই ল'ব পাৰিবা ন আৰু খুৰা আপুনি কৈ আছিল যে গাড়ীত পেট্ৰল আৰু ডিজেল দুয়োটাই ভৰাব পাৰি এইটো সঁচানে হয় সঁচা পেট্ৰল আৰু ডিজেল দুয়োটাই ভৰাব পাৰি পেট্ৰল আৰু ডিজেল দুয়োটা যদি ভৰাব পাৰি তেন্তে খুৰা আমি নিশ্চয় চাগে পানীও ভৰাই চলাব পাৰিম ন আৰে তোমালোকে কি ফাৰ্ষ্ট টাইম গাড়ী দেখি আছে নেকি পানী দি গাড়ী চলাই নে পানী দি যদি গাড়ী চলিলে হয় তেন্তে মই আজি ইয়াত জব কৰি থাকিলো হয়নে তেতিয়া নিজৰ পেট্ৰল পাম্প খুলি ললো হয় মোৰ ল'ৰাৰ ওপৰত ইমান মুড দেখাই কথা ক'ব নালাগে এতিয়া কচোন ৰেড কালাৰ গাড়ীটোৰ দাম কিমান ৰেড কালাৰ গাড়ীটোৰ দাম ইমান বেছি নহয় মাত্ৰ 5 লাখ টকা ওচৰৰ দোকানত এইটো গাড়ী 50,000 টকাত দি আছে দাদা মিছা কথা ক'বলৈ হ'লে অলপ ভাবি চিন্তি ক'ব লাগে ইয়াত আমাৰ শ্বৰুমৰ বাদে আৰু কাৰো শ্বৰুম নাই দেউতা আমাৰ এই এলেকাত এইটোৱে শ্বৰুম আছে আৰু 5 লাখ টকাৰ গাড়ী 50,000 টকা কৈছ যে পেলু তই একদম চুপ থাক আমাৰ দেউতাই আমাক শিকাইছিল যে কিবা কিনিবলৈ গ'লে 1 টকাৰ পৰা ষ্টাৰ্ট কৰিব লাগে তেতিয়া কম দামত পোৱা যায় আৰু মইতো 50,000 টকাৰ পৰা ষ্টাৰ্ট কৰিছো এতিয়া তই চাই থাক 5,000 টকাৰ পৰা ষ্টাৰ্ট কৰি গাড়ী কিনিম এই মানুহজনেতো অলপ বেছি স্মাৰ্টগিৰি দেখুৱাইছে মই তাৰ স্মাৰ্টগিৰি ভালকে দেখুৱাম দাদা আপুনি এই ৰেড কালাৰ গাড়ীটো 5 লাখ টকাত নিবনে এই গাড়ীটো 5,000 টকাত দিলেহে নিম নহ'লে নিনিও হ'ব ঠিক আছে দাদা আপোনাক 5,000 টকাত দিম আপুনি আমাৰ ৰাতিপুৱাৰ প্ৰথম গ্ৰাহক গতিকে আপোনাক মানা কৰিব নোৱাৰি আপোনালোকে কাউণ্টাৰত গৈ 5,000 টকা আৰু এড্ৰেছটো দি যাওক আৰু আপোনালোকৰ ঘৰত গাড়ী পাই যাব হ'ব বাৰু ঠিক আছে আরে শোরুমওয়ালাই আমাক 50 টাকার খিলনা গাড়ি পঠাই দিছে এটু কেনেকে 5000 টাকা দি থৈ আহিছো খিলনা গাড়ি আমাক কেনেকে পঠালে হে ইমান হারামি ইহতৰ ওপৰত মই কেছ কৰিম ইহতে আমাক ঠগিছে বুলি দেউতা তো কোনে কৈছিল বেছি স্মার্ট গিৰি দেখাবলৈ মই তেতিয়াই গম পাই গৈছিলো যেতিয়া 5000 টাকাত 5 লাখ টকা গাড়ি দিব বুলি কৈছিল
আৰু তই কি যে পেকেজ কৰিবি কেনেকৈ কবি পুলিচক যে 5 লাখ টকাৰ কাৰ 5000 টকা দিছিলো এতিয়া খিলনা গাড়ী দিছে পুলিচ হাঁহিব তোৰ ওপৰত এতিয়া মই একো নাজানো মোক কাৰ লাগিবই এতিয়া তই কচোন মোক নতুন কাৰ কিনি দিবি না নাই তোৰ কাৰণে ঘৰত খিলনা গাড়ী আহিছে তই বহুত বেছি কথা কৈ আছ কিন্তু তোৰ কাৰণে গৈছিলো কাৰ কিনিবলৈ এতিয়া মোৰ 5000 টকা ডুবিল তই যদি ইমানেই স্মাৰ্ট বেছি আছিলি তেতিয়া নকলি কিয় 5000 টকা দি কাৰ নলবা বুলি তেতিয়াতো একো কোৱা নাছিলি এতিয়া কব আহিছ তই হা তোৰ 5000 টকা ডুবিল নে কি ডুবিল মই একো নাজানো মোক নতুন কাৰ লাগিবই তোক ভালকৈ কাৰ দি আছো ৰ